নমস্কাৰ বন্ধুসকল, আপুনিও নিৰাশ হৈ আছে নেকি? আপোনাকো কেতিয়াবা হতাশাৰে আৱৰি ধৰে নেকি? আচলতে আপুনি আপোনাৰ শক্তি কি তাক উপলব্ধিয়ে কৰিব পৰা নাই। তেনে নিজৰ অন্তৰত লুকাই থকা সেই শক্তিক উপলব্ধি কৰিবলৈ আমাৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। এজন প্ৰাপ্তবয়স্ক সুস্থ পুৰুষে এবাৰ সহবাসৰ সময়ত যি পৰিমাণৰ বীৰ্য নিৰ্গত কৰে, বিজ্ঞানৰ মতে তাত 20-30 কোটি স্পাৰ্ম অৰ্থাৎ শুক্ৰাণু থাকে। উপযুক্ত স্থান পালেই সেইখিনিৰ পৰা 20-30 কোটি সন্তানৰ জন্ম হ'ব। এই 20-30 কোটি শুক্ৰাণুৰ ভিতৰত পাগলৰ দৰে দৌৰোঁতে মাত্ৰ 300-ৰ পৰা 500 মানহে শুক্ৰাণু গৰ্ভ পায়গৈ। বাকীখিনি এই দৌৰত ক্লান্ত হৈ পৰে অথবা পৰাজিত হৈ মৃত্যুবৰণ কৰে। এই 300-500 শুক্ৰাণু যি ডিম্বাণুৰ কাষ চাপে, তাৰ ভিতৰত অতি শক্তিশালী এটাই সেই ডিম্বাণুত স্থান লাভ কৰে। সেই ভাগ্যৱান শুক্ৰাণুটোৱে হ'ল আপুনি, মই অথবা আমি সকলো। কিন্তু কেতিয়াবা জানো আমি এই যুদ্ধখনৰ কথা ভাবোঁ? আপুনি তেতিয়াই দৌৰিছিল যিটো সময়ত আপোনাৰ হাত ভৰি অথবা নাক কাণ চকু আদি একোৱেই নাছিল। তথাপিও আপুনি বিজয়ী হৈছিল। কোনো শিক্ষা, চাৰ্টিফিকেট অথবা মস্তিষ্কৰ অবিহনেও দৌৰি আপুনি বিজয়ী হৈছিল। কোনো সাহায্যৰ অবিহনেও আপুনি কেৱল গন্তব্য স্থানলৈ দৌৰিছিল আৰু শেষত আপুনি বিজয়ী হৈছিল। আৰু আজি অকণমান কিবা এটা হ'লে আপুনি ভয় খায়, নিৰাশ হৈ পৰে। কিন্তু কিয় আপুনি আত্মবিশ্বাস হেৰুৱাই পেলায়? এতিয়া আপোনাৰ বন্ধু বান্ধৱ, আলহী, পৰিয়ালবৰ্গ তথা শিক্ষাও আছে। চিন্তা কৰিব পৰাকৈ আপোনাৰ এটা সুস্থ মগজুৰ গৰাকী, হাত ভৰি সকলো আছে। তথাপিও আপুনি আশা এৰি নিৰাশাত দুলিছে কিয়? য'ত নেকি আপুনি জীৱনৰ প্ৰথম দিনটোতেই 30 কোটি শুক্ৰাণুৰ লগত অকলেই যুঁজি বিজয়ী হৈছিল। তেনেহ'লে আজি সকলো থাকিও আপুনি পৰাজিত হ'ব কিয়? হাৰ মানিব কিয়? ধৈৰ্য ধৰক, ভগৱানৰ ওপৰত ভৰসা ৰাখক। আপুনি আৰম্ভণিতে বিজয়ী হৈছে, শেষ বিজয়ো আপোনাৰে হ'ব। মনটোক স্থিৰ কৰক, দেখিব মাজৰখিনিতো বিজয়ী আপুনিয়ে হ'ব। বিৰামহীনভাৱে লাগি থাকক, বিজয়ী আপুনিয়ে হ'ব। ভিডিঅ'টি চাই যদি অকণমান উপকৃত হৈছে, তেন্তে বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টি লাইক কৰিব তথা চেনেলটি ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম অন্য এটি যোগাত্মক ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ হাঁহি থাকিব, সুখেৰে থাকিব।